নমস্কাৰ বন্ধুসকল, আজি পুনৰ আকৌ আহিলোঁ। মই পথাৰলৈ আজি আকৌ আহিছোঁ। এনেই আজি মন গ'ল অকণমান শ্বৰ্ট ভিডিঅ' এটাকে বোলো দিওঁ। এইপাহ ফুল দেখিছে, ইন্দ্ৰমালতী ফুলপাহটো খাবলৈও আচলতে বিচাৰিছিলোঁ। আইতা এজনী আনিছিলে, ময়ো খুজি ল'লোঁ ডাল এটা দিয়ক বুলি। এইপাহ চাওক ইন্দ্ৰমালতী কি সুন্দৰ, সঁচাকৈ প্ৰকৃতি বৰ সুন্দৰ। চাওক ইন্দ্ৰমালতী প্ৰায় চকলেট ৰঙৰ হ'ব, পূৰা ডাঠ ৰঙা। আচলতে খুৰী দুজনী আহিছিলে, চাহ খাবলৈ দিলে মায়ে ইয়াতে। সিহঁতে চাহ খাই দিলে। ডিছপ'জেল গিলাচ আনিছিলোঁ, চাহ খাই আছিলোঁ, শেষ হৈ গ'ল। এতিয়া দেউতাই বৰ ধুনীয়া ধুনীয়া বাঁহৰ কাপ বনাইছে। বলে গ'লগৈ। মোক ভিডিঅ' এটা কৰি দেখোন। নহয়, আপুনি মোবাইলটো এনেকৈ চলাই দিলে হ'ব। মই আজি নালাগে, কালিকে। উপায় নাপায় সেইখন নিজেই ভিডিঅ'টো কৰিলোগৈ আৰু মায়েতো কৰি নিদিলেই।